Question number 61 বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি থাৰ্মোস্ফিয়াৰ আপোনালোকলৈ এটা সৰু অনুৰোধ পৰিবেশ বিজ্ঞান যেতিয়া অধ্যয়ন কৰিব তেতিয়া পৰিবেশ বিজ্ঞানৰ বিষয়সমূহ কন্টিনিউয়াস ষ্টাডি কৰিবলৈ যত্ন কৰিব যদি কন্টিনিউয়াস ষ্টাডি নকৰে তেন্তে আপোনালোকে যেতিয়া এমসিকিউ সলভ কৰিব তেতিয়া আপোনালোকে দেখা পাব এমসিকিউৰ যিখিনি অপশনস দি থোৱা থাকিব সেই অপশনসমূহ লৈ পেলাই আপোনাৰ মনত এটা সাংঘাতিক ধৰণৰ কনফিউজনৰ সৃষ্টি কৰিব গতিকে সেই কনফিউজনখিনি নহবৰ বাবে আপোনালোকে পৰিবেশ বিজ্ঞানৰ বিষয়বস্তুসমূহ কন্টিনিউয়াস ষ্টাডি কৰিবলৈ যত্ন কৰিব কোৱেশ্চন নম্বৰ 62 চিপকো আন্দোলন ক'ত আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ কোৱেশ্চন নম্বৰ 63 পৰিবেশৰ অৰ্থ কি ইয়াৰ অপশনখিনিৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি প্ৰাকৃতিক সামাজিক আৰু অৰ্থনৈতিক অৱস্থা অৰ্থাৎ পৰিবেশ হৈছে প্ৰাকৃতিক সামাজিক আৰু অৰ্থনৈতিক অৱস্থা কোৱেশ্চন নম্বৰ 64 ভূমিক্ষয় প্ৰতিকাৰৰ সহজ উপায়টো কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি বনভূমিৰ পৰিমাণ বৃদ্ধি কোৱেশ্চন নম্বৰ 65 সিগাৰেটৰ ধোঁৱাত অৱস্থিত কেন্সাৰ সৃষ্টিকাৰী উপাদানবিধ কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ক্লোৰোবেনজিন কোৱেশ্চন নম্বৰ 66 শব্দৰ পৰিমাণ জোখৰ একক কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ডেসিবেল কোৱেশ্চন নম্বৰ 67 প্ৰাকৃতিক গেছৰ মূল উপাদান কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি মিথেন আৰু ইথেন কোৱেশ্চন নম্বৰ 68 হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি নাগালেণ্ড কোৱেশ্চন নম্বৰ 69 পৰিৱেশ তন্ত্ৰত শক্তিৰ মুখ্য উৎস কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি সূৰ্যৰ পোহৰ কোৱেশ্চন নম্বৰ 70 আমাৰ পৰিৱেশত কোনবিধ গেছৰ ঘনত্ব সৰ্বাধিক ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি নাইট্ৰজেন কোৱেশ্চন নম্বৰ 71 আন্তৰ্জাতিক ওজন দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 16 ছেপ্টেম্বৰ কোৱেশ্চন নম্বৰ 72 সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা পৃথিৱীক কোনটো স্তৰে সুৰক্ষা দিয়ে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ওজন স্তৰ কোৱেশ্চন নম্বৰ 73 সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি পশ্চিম বংগ কোৱেশ্চন নম্বৰ 74 ফুলৰ উপত্যকা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ উত্তৰাখণ্ড কোৱেশ্চন নম্বৰ 75 কোন বছৰত ভাৰতত প্ৰজেক্ট টাইগাৰ মুকলি কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 1973 চনত কোৱেশ্চন নম্বৰ 76 ভাৰতত তিব্বতৰ চাংপো নদীক কি নামেৰে জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি ব্ৰহ্মপুত্ৰ কোৱেশ্চন নম্বৰ 77 ভাগীৰথী আৰু অলকানন্দা নদীৰ যোগদানৰ দ্বাৰা গংগা ক'ত গঠিত হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ দেৱপ্ৰয়াগ কোৱেশ্চন নম্বৰ 78 তেহৰী বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ভাগীৰথী কোৱেশ্চন নম্বৰ 79 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি মধ্যপ্ৰদেশ কোৱেশ্চন নম্বৰ 80 ভাৰতত সেউজ বিপ্লৱৰ জনক বুলি কাক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি এছ এম স্বামীনাথনক